আমাৰ মেম্বাৰসকলে যথেষ্ট লাভান্বিত হ'ব। আজিৰ দিনত মই প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ দীৰ্ঘদিন সংগ্ৰামত নিখিল বড়ো ছাত্ৰ সন্থা NDB BLT যিমানখিনি সদস্য শ্বহীদ হৈ গ'ল সেইসকলক আজিৰ দিনত মই পুনৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু বড়ো জনগোষ্ঠীৰ অস্তিত্বৰ কাৰণে বড়ো জনগোষ্ঠীৰ বিশ্বৰ বুকত এটা জাতি হিচাপে জীয়াই ৰখাৰ কাৰণে যিসকলে দীৰ্ঘদিন সংগ্ৰাম কৰি আহিলে সেইসকলক মই শ্ৰদ্ধা জনাইছোঁ। মই আজি এই মঞ্চৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ। মই কেইদিনমান আগতৰ পৰা চাই আছোঁ যে বিশ্বত যিমান জাতি জনগোষ্ঠী আছে সকলো সংগ্ৰাম কৰিব লগা হৈছে। সকলোৰে সংগ্ৰাম ভিন্ন ভিন্ন হৈছে, বেলেগ বেলেগ হৈছে, কিন্তু সংগ্ৰামটো সকলোৱে কৰিছে। কিছুমান সংগ্ৰামত বহুত সৃষ্টি হৈছে, কিছুমান সংগ্ৰামত বহুত ধ্বংস হৈছে, কিন্তু কিছুমান সংগ্ৰাম নকৰিলে বহুত জনগোষ্ঠীয়ে হয়তো আজি বিশ্ব বুকুৰ পৰা আজি হেৰাই গ'লহেঁতেন। তো সেইকাৰণে আজি যিসকলে সংগ্ৰাম কৰিছে মই তেখেতসকলৰ যিটো সংগ্ৰামী যিটো স্পিৰিট সেইটো মই আজি নমস্কাৰ জনাইছোঁ, মই চেলুট জনাইছোঁ। এতিয়া কথা হৈছে আমাৰ সকলোৰে উদ্দেশ্যটো হৈছে আমি সংগ্ৰাম কৰোঁ, আমি আন্দোলন কৰোঁ এটা পজিটিভ চেঞ্জৰ কাৰণে, এটা ট্ৰেন্সফৰ্মেশ্যনৰ কাৰণে। কেতিয়াবা সংগ্ৰাম কৰিছোঁ অধিকাৰৰ কাৰণে, কেতিয়াবা সংগ্ৰাম কৰিছোঁ উন্নয়নৰ কাৰণে, কেতিয়াবা সংগ্ৰাম কৰিছোঁ আমাৰ ৰক্ষণাবেক্ষণৰ কাৰণে। আৰু সেই দীঘলীয়া সংগ্ৰামত ঐতিহাসিকভাৱে মই বিশেষভাৱে বড়ো জনগোষ্ঠীৰ কথা ক'ব বিচাৰিছোঁ। অসমৰ মূল অসমীয়া জনগোষ্ঠীৰ লগতে বিভিন্ন জনগোষ্ঠী সংগ্ৰাম কৰিছে, কিন্তু বড়োসকলৰ যিটো সংগ্ৰাম এই সংগ্ৰামটো নিজৰ ভাষা সংস্কৃতি আৰু অস্তিত্ব ৰক্ষাৰ এটা সংগ্ৰাম আছিলে। এই সংগ্ৰামত বহুত ভাইলেন্স হৈ গ'ল, বহুত ভুল ভ্ৰান্তি হৈ গ'ল, বহুত মানুহৰ জীৱন গ'ল। এই গোটেই কথাটো লৈ পেলাই আজি যদি আমি এটা বেলেঞ্চ চিট ওলাই চাওঁ, আমি যদি গোটেই হিচাপ বিকাশ কৰি চাওঁ যে আজি আমাৰ এটা পৰিৱৰ্তনৰ এটা সময় আহিছে আৰু এই পৰিৱৰ্তনটো আমি অকলে কৰিব নোৱাৰো। আজি পৰিৱৰ্তন কৰিবৰ কাৰণে আমাক এটা উইল থকা ইচ্ছা থকা এটা চৰকাৰ লাগিব আৰু সেই ইচ্ছা থকা চৰকাৰ নোপোৱাৰ কাৰণে এটা সময়ত অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকক সৰু সৰু অধিকাৰৰ কাৰণে চবে ৰাজপথত ওলাই আহিছিলে। আমি দেখিবলৈ পাইছিলোঁ এটা সময়ত বহুত বছৰত আমি দেখিছোঁ যে বহুত জাতি জনগোষ্ঠী আন্দোলন কৰি থাকে, চৰকাৰে তেখেতসকলৰ লগত আলোচনাই নকৰে, কোনো বিষয়াবিলাক সময় নিদিয়ে। আৰু তেনেকুৱা যেতিয়া হয় সেই জনগোষ্ঠীবিলাকে বহুত ফ্ৰাষ্ট্ৰেটেড হৈ যায়, নাৰ্ভাছ হৈ যায়, কোনোবা অস্ত্ৰ লয়, কোনোবা বহুত বিভিন্ন ধৰণৰ পথ অৱলম্বন কৰে। আৰু তেনেকুৱাই বড়ো আন্দোলনটো বিভিন্ন সময়ত তেনেকুৱা এটা প্ৰভোকেশ্যন, তেনেকুৱা এটা পৰিৱেশ পাইছিলে। কিন্তু আজি বড়ো নেতৃত্বক মই ধন্যবাদ জনাম। ইয়াত আমাৰ মাজত আজি উপস্থিত আছে গোবিন্দ বসুমতাৰী ডাঙৰীয়া, উৰ্খবুঢ়া ব্ৰহ্ম ডাঙৰীয়া প্ৰমুখে বিভিন্ন নেতৃত্ব আমাৰ মাজত আছে যে তেখেতসকলে ধৈৰ্য সহকাৰে এই বড়ো আন্দোলনটো চলাই আনি আজি পৃথিৱীৰ বুকত বড়ো জনগোষ্ঠীক নিজৰ ভাষা সংস্কৃতি অস্তিত্বলৈ জীয়াই থাকিব পৰা এটা জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছে। আৰু ইয়াৰ লগতে অকল নেতৃত্বই নহয়, ইয়াত যিসকলে কেডাৰ বুলি কয়, আমাৰ সদস্য বুলি কয়, যে যাৰে যি সংগঠনৰ সদস্য নহওক কিয় তেখেতসকলে নিজৰ মা দেউতাক এৰি, নিজৰ ঘৰ বাৰী এৰি, নিজৰ সকলো কেৰিয়াৰ, জীৱনৰ কেৰিয়াৰ জলাঞ্জলি দি জাতিৰ কাৰণে যিসকলে চেক্ৰিফাইচ কৰিলে সেইসকলৰ কাৰণে এটা এটা জনগোষ্ঠী জীয়াই থাকে। কিন্তু মই বন্ধুসকল, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, তেখেতে ভাষণ ৰাখিব, কিন্তু মোৰ অনুভূতিটো মই আজি অনুৰোধ কৰিব বিচাৰিছোঁ। এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, বহুতে বহুত কথা কয়, এই ৰিহেবিলিটেশ্যনৰ কাম, কেছ উইথড্ৰ কাম, বড়ো চুক্তিটো ৰূপায়ণ কৰাৰ কাম, এই কামবিলাক লাহে লাহেকে চলি আছে। মাজত 3টা ইলেকশ্যন গ'ল, কোভিড আহি গ'ল, তাৰ মাজতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ইচ্ছা শক্তি আছে হিচাপে, ইচ্ছা আছে হিচাপে, অসমখনত এটা ট্ৰেন্সফৰ্মেশ্যন বিচাৰিছে হিচাপে নিজে ইণ্টাৰেষ্ট লৈ বহুতখিনি কাম আগবাঢ়ি আছে। কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ, উত্তৰ পূৰ্বাঞ্চলত বড়ো চুক্তিৰ আগত 2003 চনত যিটো BLT একৰ্ড হৈছিল তাৰ আগত আৰু 29 একৰ্ড আছে, সৰু ডাঙৰ একৰ্ড। কোনো একৰ্ডে এতিয়ালৈকে 100% কোনো একৰ্ডে আজি ফুলফিল হোৱা নাই, ইমপ্লিমেণ্ট হোৱা নাই। কিন্তু আমাৰ যিটো একৰ্ড হৈছে সেই একৰ্ডখিনি বহুতখিনি টকা আজি ইমপ্লিমেণ্ট হৈ গ'ল। কিন্তু ইয়াত কোনোবাই পলিটিক্স কৰিম বুলি, দুটামান আঙুলি উঠাম বুলি, দুটা কথা কম বুলি এইটো বহুত পলিটিকেলাইজ কৰিছে। আজি আপোনালোকে দেখিবলৈ পাইছে কেইদিনমান আগতে অমিত শ্বাহ ডাঙৰীয়া আহিছে, গৃহমন্ত্ৰী ভাৰতৰ
তামোলপুৰৰ মেডিকেল কলেজ গুৱাহাটীৰ পৰা তেখেতে ইনাগুৰেশ্যন কৰিছিলে, ফাউণ্ডেশ্যন ষ্টেম্প লে কৰিছিলে। সেই সময়ত সুন্দৰকে কৈ গৈছে বাই 2024 আমাৰ যিটো বিটিআৰ ৰেকৰ্ড সেইটো 100% ফুলফিল হ'ব লাগিব। আৰু এইটো ইমান স্পীডত এইটো কাম হৈ আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই লগ পাইছে তেতিয়া কৈছে, তামোলপুৰত তেখেতে আহোঁতে কৈছে যে ये काम ठीक से हो रहा है कि नहीं हो रहा है। तेखেতে কোকৰাঝাৰত আহি কৈছে আৰু एक बूंद खून गिरने नहीं देंगे, এটা বুন্দ কাটতে মানে ইয়াৰ আৰু টেষ্ট ইয়াতে কৰিবলৈ নিদিয়ে। আৰু এই কথাটো স্প্ৰিটটো লয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু বাল্যকালৰ পৰা ছাত্ৰ জীৱনৰ পৰা অসমৰ জাতীয় জীৱন, সমাজ জীৱন, ৰাজনীতি জীৱন তেখেতে নিজে দেখা পাই আহিছে, অধ্যয়ন কৰিছে। আৰু আজি মুখ্যমন্ত্ৰী হোৱাৰ পিছত তাৰ আগৰ পৰাই তেখেতে যিখিনি চেষ্টা কৰিছিলে, মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই নাভাবো অসমৰ কোনোবা এটা জনগোষ্ঠীৰ যি সমস্যাটো সংবিধানিকভাৱে সমাধান কৰিব পাৰে এই সমস্যা জীয়াই থাকিব বুলি মই নিজে নাভাবো। ৰাজনীতিৰ এটা চাইডত থৈ যদি আপুনি চিন্তা কৰে, আজি অসমত এই 4 মাহত আপুনি চাওক কিমানখিনি সমস্যা আজি সমাধান হৈ গ'ল। ভূমিৰ সমস্যা, বিভিন্ন আজি দুখীয়া গৰীব মানুহবিলাকৰ সমস্যা, আৰু সেই দিনটোকে আমি অপেক্ষা কৰি আছিলোঁ। সেইকাৰণে আজি এনডিবিৰ মই সন্মানীয় সদস্যসকলক অনুৰোধ জনাম, এই 4 লাখ পইচাটো আমাৰ ডাঙৰ কথা নহয়। আমি জাতিৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ। আজি আমাক সসন্মানে নিজৰ জীৱন লৈ আমি ঘৰলৈ আহিব পাৰিছোঁ, আমি ঈশ্বৰক ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ এই ঐতিহাসিক যে সংগ্ৰাম, এই সংগ্ৰামটো সফল হ'ব যেতিয়া আমি যি কাৰণত জংগলত গৈছিলোঁ, যি কাৰণত সংগ্ৰাম কৰিছিলোঁ, অস্ত্ৰ তুলিছিলোঁ, এটা ভাল বড়ো জনগোষ্ঠী হ'ব লাগে, ডিচিপ্লিন বড়ো জনগোষ্ঠী হ'ব লাগে, য'ত মদ, ভাং, জুৱা, ড্ৰাগছ এইবিলাক নচলিব, য'ত ভায়লেন্স নচলিব, এটা ডিচিপ্লিনত আমি চবে থাকিব পাৰিম, কৰ্ম সংস্কৃতি ইয়াতে থাকিব, শান্তি থাকিব। এই কথাবিলাক, এই পৰিৱেশবিলাক যেতিয়া গঢ়ি তুলিব পাৰিম তেতিয়াহে আমি সফল হোৱা বুলি ক'ব লাগিব। মই কোনো ৰাজনীতিৰ নেতা নাছিলোঁ, এক্সিডেণ্টেলি আজি পলিটিক্সত আহিছোঁ। সেইকাৰণে আজি বহুত নেতাবিলাকৰ পৰা ময়ো শিকিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি সময়ত মোৰ উপলব্ধিৰ পৰা এইখিনিয়ে চেষ্টা কৰিছোঁ যে বড়োলেণ্ডৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি মৰম কৰি আমাক ফাণ্ড দিছে আৰু দিবলৈ গৈ আছে, সেইখিনি যাতে 1 টকা ৰাইজৰ স্বাৰ্থত খৰচ হয়, ইয়াৰ কাৰণে আমি কামবিলাক চেষ্টা কৰিছোঁ। নতুন আঁচনি যিসকলে আমাৰ দৰিদ্ৰ আৰু যুৱকসকলৰ কাম দিয়ে, সেই আঁচনিবিলাক আমি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। হেণ্ডলুমৰ ক্ষেত্ৰত, ফিগাৰীৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত আমি কাম কৰিবলৈ লৈছোঁ আৰু আপোনালোকক লৈ পেলাই আমি কাম কৰিম। ইয়াত বিশেষভাৱে আজি হীৰেন নাথ ডাঙৰীয়াক মই ধন্যবাদ দিব লাগিব। আৰু বাকী সেইজনৰ লগতে হীৰেন নাথ ডাঙৰীয়াই তেখেতে প্ৰত্যেকটো মুহূৰ্ততে আজি ট্ৰেইনিং দিয়াৰ কাৰণে, এণ্টাৰপ্ৰিনাৰশ্বিপ ট্ৰেইনিং দিয়াৰ কাৰণে, আমাৰ পেৰামিলিটাৰীক এংগেজ কৰাৰ কাৰণে বিভিন্ন কথা তেখেতে ইনিচিয়েটিভ লৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাইডেন্সত। আমি আশা কৰিছোঁ কোভিড প্ৰট'কল, কোভিড চিটুৱেশ্যন নৰ্মেল হৈ গ'লে আমাৰ যিসকল মেম্বাৰ তেখেতসকলে পেৰামিলিটাৰী ফৰ্চেছ আৰু ডিফেন্সত, আছাম পুলিচত বহুতে ৰিক্ৰুইটমেণ্ট পাব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাইডেন্সটো লৈ পেলাই ইয়াত অলৰেডি ট্ৰেইনিং প্ৰগ্ৰাম আমি আৰম্ভ কৰিছিলোঁ, প্ৰি ৰিক্ৰুইটমেণ্ট ট্ৰেইনিং, আৰু ইয়াৰ পৰা বহুতখিনি ল'ৰা ইতিমধ্যে চিলেকশ্যন পাইছে। কিন্তু দুৰ্ভাগ্যজনক আমাৰ এনডিবিৰ বহুত সদস্যসকলৰ বয়সটো পাৰ হৈ গ'ল। তথাপিতো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি অনুৰোধ কৰিম, যিমান পাৰে ৰিলেক্স কৰি পেলাই তেখেতসকলক ডিফেন্সৰ ছাৰ্ভিচত যাতে এংগেজ কৰিব পাৰে, ইয়াৰ কাৰণে যাতে অলপ তেখেতে অলপ ইনিচিয়েটিভ লয়, মই তেখেতক অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ বাহিৰে বহুত কথা পাতিব লগা আছে, সময়ে সময়ে আপোনালোকৰ লগত আমি পাতি থাকিম। আজি ৰাজনীতিৰ স্বাৰ্থত আমি ৰাজনীতি কৰিবলৈ অহা নাই। অসমখন যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগুৱাই লৈ যাব বিচাৰিছে, আমিও লগ লাগি তেখেতৰ লগতে থাকি আমাৰ বিটিআৰ অঞ্চলখনো আমি অসমখনৰ লগতে ভাৰতবৰ্ষৰ লগতে উন্নয়ন এটা দেশ হিচাপে, ৰাজ্য কাউন্সিল হিচাপে গঠন কৰাৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। যিখিনি টকা আপোনালোকে পাব, এই টকাখিনি যাতে সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। আৰু পইচাটো মই এনেকুৱা বস্তু মই ভাবোঁ যে সেইটো আপুনি কোটি টকা পালেও ভালকৈ ব্যৱহাৰ কৰিব নাজানিলে এইটো মিছ ইউজ হ'ব। আপুনি 1 টকা পালেও যদি ভালকৈ ব্যৱহাৰ কৰিব পাৰে, ইয়াৰ পৰাই আপুনি কৰ'ৰপতি হ'ব পাৰিব। তো সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ পিছত আপোনালোকে যাতে নতুন এটা জীৱন ভাল চিন্তা লৈ আৰম্ভ কৰে, মই সেইটোকে অনুৰোধ কৰিছোঁ। আৰু বাকীখিনি পেণ্ডিং ইছ্যু অতি শীঘ্ৰে সমাধান হ'ব, ইয়াৰ আমাৰ বিশ্বাস আছে। আমি একেলগে এইটো আগবাঢ়ি যাম। এই কথাই কৈ মই সকলোকে ধন্যবাদ জনাইছোঁ।